এই বছৰটো শেষ হ'বলৈ আৰু বেছি দিন নাই, সেইবাবে সকলোৱে মিলি খানা খালো আৰু। হেল্ল' ৱেন টাইম বেক, মই ৰনচাই। আশা কৰো সকলোৱে ভালে আছে। আমাৰ ইহঁত কেইজন হঠাৎকে প্লানিং কৰিছিলে খানা খাম বুলি, কিন্তু আজিয়ে খাই দিলে নহয়। এই বছৰটো শেষ হ'বলৈ আৰু বেছি দিন নাইয়ে, মাজতে আৰু দুদিন মানহে আছে, সেইবাবে সকলোৱে মিলি খানাই খাওঁ বুলি মই আহিলো আৰু। মই কৈছিলো নাখাওঁ বুলি, সিহঁতে মোক জবৰদস্তি কৰি মাতিলে, সেইবাবে আহিব লগা হৈ গ'ল আৰু। কি নহওক, পিছে আজিৰ ভিডিঅ'টো আৰম্ভ কৰি দিওঁ নে কি কয়? বলক পিছে ভিডিঅ'টো আৰম্ভ কৰো আৰু। প্ৰথমে আমি আহিলো নদী কিনাৰত ধুনীয়া লোকেশ্যন এটাত। আহি পাই বাকী কেইজনে পুৰা লাগি গ'ল কামত আৰু একদম বনোৱাত, আৰু আমি গছৰ ওপৰত। এটা বান্দৰ গছৰ ওপৰত পুৰা বনাকে উঠি গৈছিলে, কথা আছে বগৰী গছ তাকো। দূৰ দূৰ ট্ৰিপত যোৱাতকে নদী কিনাৰত ধুনীয়া চাই এটা লোকেশ্যনত আহি খানা খোৱাই ভাল, হয় নে নহয় কওক? ইহঁত কেইজনৰ লগত নদী কিনাৰতে খানা খাব, সেই নদীতে যদি গা নোধোৱাকে যাওঁ, তেন্তে কেনেকুৱা হ'ব গাইছ, হয় নে নহয় কওকচোন? সেইবাবে ঠাণ্ডাই হওক গৰমেই হওক ঝাপ মাৰি দিছো আৰু পানী দেখি। বাকী এতিয়া এইবিলাক বাদ দিয়ক, এতিয়া আহিছো খানা খাবলৈ। খাই লওঁ, তাৰ পিছত লগ পাই আছো। ল'ৰা কেইজন খাই উঠিয়ে এতিয়া ইহঁত কেইজনীও বহি গ'ল আৰু। আজিৰ এই দিনটো ইহঁতৰ লগত হাঁহি ধেমালি হাই হুলস্থল যিখিনি কৰিছো গোটেইখিনি মনত থাকিব, আৰু এটা স্মৃতি হিচাপত সাঁচি ৰাখিবলৈ চেষ্টা কৰিছো, আৰু এটা স্মৃতিও ৰাখিছো। সিহঁতৰ মনত পৰিব নে নপৰে নাজানো, কিন্তু মোৰ সদায় মনত পৰিব আৰু পৰি থাকিব। সিহঁতক মই কেনেকৈ পাহৰিব পাৰিম? ভালতো পাহৰিব নোৱাৰো, বেয়াতো পাহৰিব নোৱাৰো। আৰু মোৰ তৰফৰ পৰা সকলোকে এডভান্স হেপী নিউ ইয়াৰ। বাকী আজিৰ আমাৰ খানা শেষ হ'ল, আৰু এতিয়া ঘৰত যাবৰ সময় হ'লে। আৰু আজিৰ ভিডিঅ' এইখিনিলে আছিল। জয় অসম, জয় জুবিন দা, বাই আজিলে।